কৈছো মই শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া কোকৰাঝাৰ জিলাৰ। প্ৰথম কথাটো হৈছে যেতিয়া মই খবৰ পালোঁ যে আমাৰ বাঁশবাৰী হাই ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপাল মিষ্টাৰ শম্ভু সাহা ছাৰ আৰু এছিষ্টেণ্ট টিচাৰ মিষ্টাৰ বিশোদ চন্দ্ৰ ৰয় ছাৰে আজি 31 ডিচেম্বৰ 2025 অৱসৰ গ্ৰহণ কৰিব। তাৰে কাৰণে এটা সৰুকে বিদায়ী সভা ৰাখিছে। মোক আমন্ত্ৰণ জনোৱা হৈছে শিক্ষা বিভাগৰ পৰা। অন বিহাফ অফ ডাইৰেক্টৰ অফ এডুকেশ্যন মই আহিছোঁ। আৰু প্ৰথম কথাটো হৈছে অলপ দুখ লগা যে আজি শিক্ষা বিভাগৰ পৰা দুজন মহান শিক্ষক আজি মানে ৰিটায়াৰ্ড হ'বলৈ গৈ আছে। এখেতসকলৰ উত্তৰোত্তৰ ভৱিষ্যত জীৱন উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আশা কৰিছোঁ এখেতসকলে আমি যেতিয়াই এখেতসকলক বিচাৰিম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে এখেতসকলে আকৌ আগুৱাই আহিব আৰু নতুনকৈ যি প্ৰিন্সিপাল অহাকালিৰ পৰা নিজৰ দায়িত্ব ল'ব এখেতকো মই এটা কথা আমি শিক্ষা বিভাগৰ পৰা ক'ব খুজিছোঁ যে আমি সদায় এখেতৰ লগত আছোঁ। আমি এখন ভাল বিদ্যালয় এই ভিতৰুৱা বাঁশবাৰী অঞ্চলত এই যি বিদ্যা মন্দিৰ বাঁশবাৰী হায়াৰ ছেকেণ্ডাৰী এইখন এখন ভাল হায়াৰ ছেকেণ্ডাৰী আমি বিচাৰিছোঁ। দুৰ্ভাগ্যজনক একেলগে দুজনৰ যে এইখিনিতে এটা কথা ক'বলৈ পাই আপোনাৰ জনাবলৈ পাই আমি সুখী হ'ম। ইতিমধ্যে নতুন BTC গভৰ্ণমেণ্টৰ এডুকেশ্যনৰ কাৰ্যবাহী সদস্য মিষ্টাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে উইদিন জানুৱাৰী অৰ উইদিন ফেব্ৰুৱাৰী আমি প্ৰাইমাৰী লগতে GT and PGT মানে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী যিমান ভেকেণ্ট পজিশ্যন আছে এইটো ফিল আপ কৰিব। অলৰেডি ইয়াৰ প্ৰচেছিং চলি আছে। অতি সোনকালে এই যিমান ভেকেণ্ট পজিশ্যন আছে এইখিনি ফিল আপ হৈ যাব ইনশাল্লাহ। থ্যাংক ইউ। পৃথিবীর বা প্রকৃতির এটা চিরচরিত নিয়ম, তার কারণে মই ভাল বেয়া তো থাকিবই, মানে মানুহৰ জীৱনত দুখ সুখ থাকিব। এই হিচাপে যিটো নিয়ম এই নিয়মটো মানা বা এইটো ভাবি মই মোৰ কৰ্তব্যৰ পৰা যদিও অৱসৰ লৈছোঁ কিন্তু মোৰ কৰ্মৰ পৰা মই কেতিয়াও অৱসৰ লোৱা নাই। মই অফিচিয়েলি হিচাপে আজিৰ পৰা এই স্কুলৰ শিক্ষক নহওঁ, কিন্তু তথাপি যদি মোক আমাৰ এই স্কুলৰ শিক্ষকে যেতিয়াই মাতিব মোক তেতিয়াই পাব। মই এটা বস্তুৱে জানো যে যেনে কৰ্ম তেনে ফল, শৰীৰ ৰায়। গতিকে কৰ্ম কৰি ভালকৈ কৰ্ম কৰিলে কৰ্মই শ্ৰেষ্ঠ ধৰ্ম। এইটো ভাবি মোৰ মানে ভাল বেয়া মোৰ লগতে থাকিব। নমস্কাৰ।